নমস্কাৰ বন্দনাজ অল হবিছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ কি খবৰ বাৰু? আমাৰ খবৰ ভালেই। আমি অসমৰ পৰা মেঘালয়লৈ আহিলোঁ, কিন্তু মানে অসমত ক'ত ক'ত গৈছিলোঁ তাৰ ভিডিঅ' কিছুমান আমি কৰি আনিছিলোঁ। আৰু আজি মই আমাৰ ৰিলেটিভৰ মানে ভাগিনে হয় ৰিলেশ্যনশ্বিপত ভাগিনহঁতৰ দোকান আৰু ঘৰত যোৱা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰিলোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব। এয়া মোৰ ভাগিন জোৱাই হয়। ব্ৰহ্মকুমাৰীত যায়। একদম মাছ মাংস নোখোৱা। কিমান বছৰ হ'ল? Only for gems. এইটো ট্ৰায়েল ৰুম ন? এইটো ট্ৰায়েল ৰুম নে? ট্ৰায়েল ৰুম এইটো। ট্ৰায়েল ৰুম আৰু জেন্টছৰ মানে কি বহুত নতুন নতুন আইটেমবিলাক আছে ইয়াতে। ট্ৰেণ্ডিঙৰ কালেকশ্যন দেখাই দিছোঁ অলপ। বহুত ভাল লাগিছে দোকানখন। আপোনালোকৰ কেনে লাগিছে কমেণ্ট কৰি জনাব। ভাগিন জোৱাই নিজৰ পৰিচয়টো নিজে দিব, নামটো। নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষী কুমাৰ নাথ। আজি এখন মোৰ যিখন বিপণী মোৰ জেমছৰ এখন প্ৰায় 2014 চনতে মই অপেনিং কৰিছিলোঁ। খুবেই ভাল মোৰ মানে চেল আৰু কাষ্টমাৰ বহুত আছে। কাষ্টমাৰ আহে আৰু বহুত ল'ৰাবিলাকে জানে যে পৰিধান বুলি ক'লে মৰিগাঁৱত মানে আহে। মৰিগাঁৱৰ যিসকলে মানে আমাৰ পৰিচয়টো দিলোঁতো হয় দিয়া। এওঁৰ দুইজন একেলগৰ বন্ধু ন? দুইজন বন্ধু হয়, কিন্তু এতিয়া ৰিলেশ্যনটো আমাৰ এনেকুৱা হ'ল, মোক মাহী বুলি মাতে। গতিকে এতিয়া লগৰ ল'ৰাই মহা বুলি মাতিবলগীয়া আৰু মোক মাহী বুলি মাতে আৰু ভাগিন জোৱাই। তাৰপিছত মৰিগাঁৱৰ যিসকল ৰুমত অহা নাই, প্লিজ আপোনালোকে আহিব আৰু আপোনালোকৰ ইচ্ছা অনুসৰি মানে নতুন নতুন আইটেমবিলাক কিনিব পাৰিব। জেন্টছৰ, অনলি ফৰ জেন্টছৰ। আৰু এখন দোকান আছে, মই আগতে ভিডিঅ' দিছিলোঁ, কিন্তু সেইটো ভিডিঅ' ইমান মানে ভিউজ নাহিলে, কাৰণ তেতিয়া সেই ভিডিঅ'টো জাষ্ট হোৱাটছআপত দিছিলে। আৰু এতিয়া মই গৈ আছোঁ মানে মোৰ ভাগিনজনী মানে এয়া ভাগিন জোৱাই হয় আৰু ভাগিনজনী এওঁৰ মিছেছৰ এখন দোকান আছে। নামটো কি? শিপিনী নামৰ এখন মানে অনলি ফৰ ওমেন চাদৰ মেখেলাৰ দোকান আছে। আৰু মৰিগাঁৱৰ যিসকলে মানে মহিলা হয়, আপোনালোকে মানে কি নতুন নতুন মডেলৰ চাদৰ মেখেলা পাব তাতে শিপিনী নামৰ দোকানখনত। আহিব পাৰে আপোনালোকে, বহুত ভাল মানে দামত পাব। ঠিক আছে, তেনেহ'লে ভাল কালেকশ্যন পাব। আৰু আজি এইখন দোকানৰ পৰা বিদায় লৈ এতিয়া মই শিপিনীত সোমামগৈ। ঠিক আছে, বাই বাই দি দিয়া নহ'লে। বাই বাই। আৰু মাহী চেনেলটো ছাবস্ক্ৰাইব কৰিব কোৱা। তো আপোনালোক সকলোকে মই অনুৰোধ জনাম যে মোৰ মাহী যিটো চেনেল, এই চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে লাইক কমেণ্ট গোটেইখিনি কৰিব। তো ধন্যবাদ। কোনে দি থৈ গৈছে এখন? এই যে নগা উঠিছে উৰা ভণ্টি ধুনীয়া ব'লা। এই দুইটা লগ পালে আকৌ মিঠাই আনিব গ'ল। আমি আগতে তাত সোমালোঁ যে। ডাঙৰ হৈ গ'ল, কেঁচুৱাতে আহিছিলে যে।
ইয়াতে ৰাখেনে ইয়াত ৰাখা অঁ আগতে এই দোকানখন হোৱাটছএপত ভিডিঅ' কৰি দিছিলে আৰু ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ কিন্তু আজি মই ফাইনেলি একদম মানে দোকানত উপস্থিত আৰু ভালকৈ আপোনালোকক দেখাই দিছোঁ ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে এইবিলাক ধুনীয়া ধুনীয়া চাদৰ মেখেলা আছে তিনিজনীয়ে দোকান বন্ধ কৰিলে তাৰপিছত আমি সিহঁতৰ ঘৰত আহিলোঁ মানে ভাগিনজনীয়ে বহুত জোৰ কৰিলে ভাগিন জোৱাইও জোৰ কৰিলে ভাত খাবৰ কাৰণে আৰু এতিয়া ভাত খাব মানে ভাত যোগাৰ কৰিছে বনাইছে আৰু ইয়াত পেষ্ট বনাই লৈছে আদা নহৰু তেওঁলোকে নহৰু নাখায় আদা বিলাহী আৰু কিবা মছলা দিছে আৰু জিৰা অজৱাইন তাৰপিছত কেপচিকামটো কাটি লৈছে আৰু ইফালে পনীৰখিনি ভালকৈ ধুই পখালি কাটি ল'লে আৰু কেপচিকামটো এনেকৈ কাটিছে আৰু যিহেতুকে পিঁয়াজ নহৰু নিদিয়াকৈ মানে তেওঁলোকে বনাই খায় আৰু মই ভাবিলোঁ পিঁয়াজ নহৰু নিদিয়াকৈ পনীৰৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এওঁলোকে এটা অইল খায় মানে যিকোনো চব্জিতে এইটো অইল ইউজ কৰে এইটো অইলটোৰ নাম এইটো কি আছিলে ৰাইচ ব্ৰেন অইল হয় বহুত ভাল হয় কাৰণ চব্জিখিনি পনীৰৰ চব্জিখিনি খাই বহুত টেষ্টি লাগিছিলে আৰু তেল ভাল হ'লে চব্জি খাবলৈ টেষ্টি হয় সেইটো কাৰণে আপোনালোকক জনাই দিলোঁ যে তেলটো বহুত ভাল হয় এতিয়া পনীৰখিনি ভাজি ল'লে নিমখ অলপ তেলতে দি ভাজি ল'লে তাৰপিছত সেই পনীৰখিনি ভাজি হোৱাৰ পিছত পনীৰখিনি নমাই ৰাখিলে আৰু সেই একেখিনি তেলতে তেজপাত দিলে আৰু পাঁচফোৰণ দিলে আৰু আলু দাইলতে বইল কৰি লৈছিলে সেই আলুখিনি দি দিলে অলপমান টুকুৰা টুকুৰি কৰি দি দিলে আৰু নিমখ হালধি সোৱাদ অনুসৰি দিছে আৰু ধনিয়া পাউডাৰ দিছে তাৰপিছত যিখিনি পেষ্ট বনাই ৰাখিছিলে বিলাহী আদা মছলাৰ মানে জালুক আৰু জিৰাৰ হ'ব চাগে সেই পেষ্টখিনি দি দিলে অকণমান পানীও দিলে আৰু এতিয়া ভালকৈ উতলিব দিছে ভালকৈ উতলি থাকোঁতেই মানে হেৰি দিছে কিবা মছলা এটা দিলে পাহৰিলোঁ তেওঁলোকে যিহেতু আদা মানে নহৰু পিঁয়াজ নাখায় বেলেগ মছলা দিছে এতিয়া কেপচিকামখিনি দিছে এনেকুৱা অৱস্থাত মানে বিলাহী পেষ্টখিনি ভালকৈ ভাজি লোৱাৰ পিছত আলুখিনি গলিয়ে গৈছে তাৰপিছত কেপচিকাম আৰু পনীৰ দি দিলে আৰু ভালকৈ উতলিব দিছে আৰু পনীৰ এতিয়াহে দিছে চৰি মই আগতে পনীৰ দিয়া বুলি ভাবিলোঁ কেপচিকাম দিয়াৰ অলপ সময়ৰ পিছতহে পনীৰ দিছে তাৰপিছত গৰম পানী বনাই ৰাখিছিলে আৰু গৰম পানী দিছে আৰু ভালকৈ লৰাই দিছে তাৰপিছত সেয়া ভালকৈ উতলি আহিলে আৰু এইখিনিতে এটা বস্তু দেখাওঁ এয়া কলা চাউল হয় আপোনালোকে কোনোবাই কলা চাউল খাই পাইছেনে জনাবচোন কমেণ্ট কৰি নমাম যে নমোৱাৰ আগে আগে মেথি পাত দি দিম আৰু নমাই দিম পেকেটটো দেখাই দিয়কচোন চাওঁ কচুৰি মেথি একো কৰিব নালাগে খালি দি দিলে হ'ব অলপ চাফা থাকে
ৰবা গৈছোঁ এতিয়া হৈ গ'ল বনাই সেইপিনে চোৱা চব কৰি দিম দিলে এতিয়া দেখিব সুন্দৰ দেখিছে কালাৰ ধুনীয়া আছে খাইছোঁ ভাল পাব সিহঁতে মানে গোসানীয়ে সুধি আছে মায়ে কিহেদি ভাত খাইছে আহা তুমিও আহা যিহে ড্ৰেছ পিন্ধি আছোঁ হ'ব দিয়া মই তোমাক দেখাই দিওঁ হ'ব দিয়া মিলাই দিম মই খাই আছে যে পনীৰ ৰেচিপিটো দিয়াৰ পিছত কেনেকৈ খাইছোঁ সেইটো দেখাম ভাল লাগিছে ধুনীয়া হৈছে খাই টেষ্টি লাগিছে বহুত টেষ্টি টেষ্টি লাগিছে অঁ সেইজনে কি কৰিছে চুচৰিছে তেওঁ যে খেলিছে হা ফ্লেছ মাৰি আছে যে ধুনীয়া লাগিছে এইডাল ফুল যায় কি নাম এইটো নহয় কোনটো নাম আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিব লগা নেক্সট ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে পুনৰ নতুন ব্লগ এটা লৈ আপোনালোকৰ ওচৰলৈ আহিম আৰু তেতিয়ালৈকে বাই বাই আৰু মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ বাই